ক্লাছ যাওঁতে মোৰে প্ৰব্লেম লাগে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ব্লগ। ভিডিঅ'টো আপলোড দিবলৈ গৈছিলোঁ, কিন্তু এতিয়া আপলোড হৈছে 43 মান এনেকৈ হৈছে। মই এতিয়া চিধা ঘৰলৈ গৈ আছোঁ স্পীডত। এইপিনে মই গা পা ধুই ৰেডি হৈ গ'লোঁ, আৰু এইপিনে চাওক এই টিঙৰ ওপৰত এইখিনি পাত দেউতাই আনি থৈছে। মই ৰাতিপুৱা আনিলে, আজি মই আনিবগৈ নালাগে আৰু। এতিয়া মোৰ ছাবস্ক্ৰাইবাৰ 23টা। লাহে লাহে আপোনালোকে এবাৰ টাৰ্গেট লৈছোঁ 50টা কমপ্লিট কৰাই দিয়ক, বহুত ভাল লাগিব। আৰু মই লাইভ আহিব পাৰিম, তেতিয়া লাইভ আহিব পাৰে নেকি 50টা কমপ্লিট হ'লে। মানুহৰ জীৱনটো কচুপাতৰ পানী। কচুপাতত পানীখিনি যেনেকৈ কেতিয়া পৰি যায় ঠিক নাই, সেনেকৈ আমাৰ জীৱটো কেতিয়া উৰি যায় সেইটো ঠিক নাই। সেইকাৰণে জীৱনটো ইনজয় কৰিব লাগে। মানুহৰ 4জনৰ কথা ভাবিব নালাগে যে কি ক'ব, ইনজয় কৰক। পিতিহঁতৰ ঘৰত আহিলোঁ আৰু ল'ৰা এটা লগ পালোঁ। ইয়াৰ নামটো লাডু হয়, তাক মৰমতে নামটো ৰাখিছে। লাডু কি হ'ল, কি হ'ল, কিয় খং উঠিছে? হা, এই ব্লগহে বনাই আছোঁ, ফটো নহয়তো। কি হ'ল তো? কিয় তই মই আকৌ কিয় ধৰিব আহিছোঁ? তই মোক এনেও ধৰিব নোৱাৰ। আৰু এয়া চুমকিক থ'ব আহিলোঁ কামপুৰত কম্পিউটাৰ ক্লাছত, আৰু আমি এতিয়া ঘূৰিব যাম। এতিয়া আমিও কামপুৰত আহিছোঁ। এতিয়া গাইছ এটা জেগাত আহিলোঁ, আৰু ইয়াত চাওক কিমান গাল ছাগলী। ক'ৰ পৰা? বেছি দূৰ নাযাবি, অকণমান যা, চলা। ক্লাছ যাওঁতে মোৰে প্ৰব্লেম লাগে, এটা পুটুককৈ গুচি যাওঁগৈ। আৰু গাইজ এইখন চাওক দলং, পুৰণা দলং আৰু নতুন দলং, কি ধুনীয়াকৈ ভিউটো দেখা পায়। দোস্ত এইটিক কালততো মই বাইক চলাবই নাজানিছিলোঁ, আৰু এইখন গাড়ী প্ৰথম চলাওঁতে বহুত প্ৰব্লেম হৈছিল। একে আৰামত চলাই আছে গাড়ীখন। কি কৰিলি এইগাল? ক্লাছ নধৰাকৈ গিয়াৰ দবাই দিছ। বাইক লৈ ক'ত যাম কম সময়ৰ ভিতৰতে, তাকে ভাবি আছোঁ। পাৰ্কৰ পৰাতো নাহিলোঁৱে কামপুৰৰ। কি কৰি আছ? পাৰ্কৰ পৰাতো নাহিলোঁৱে কামপুৰৰ, এতিয়া ক'ত যাম তাকে ভাবি আছোঁ। এইকণতে আহি অলপ ভাবিছোঁ আৰু। এতিয়া ক'ত যাবি এতিয়া ক? ক'ত যাবি বুলি ভাবিছ? নদীত যাওঁ। এতিয়া আহি পেলাই পালোহি বুঢ়াপতীয়া নামঘৰ। চাওক নামঘৰটো দেখিবলৈ বহুত ধুনীয়া, ওপৰত বিষ্ণু, দুপিনে দুটা হাতী, সিংহ। তাৰপাছত এই ছাগলীজনীক ডক্তৰৰ ঘৰত দেখাবলৈ লৈ যাওঁ। তাই মানে নখটো বাঢ়ি গৈ আছে আৰু বিষ, লেঙুৱাই খোজকাঢ়ে। সেইকাৰণে ডক্তৰৰ ঘৰতে দেখাওঁ বোলো। 3জন আহিছোঁ আমি। গাইজ পাই গ'লোঁ সেই ছাগলীৰ ঠিক কৰা এখন চিকিৎসালয়। দোকানখনত সোমাই গৈছে মুকুট দা ঔষধ কিনিবলৈ ছাগলীজনীৰ। কি এয়া আহি ঘৰ পাই গ'লোহি, আৰু মুকুট দাই বুজাই আছে ঔষধ কেনেকৈ খুৱাব লাগে, তাকে চাওক। এটা হিচাপত 4 ভাগ যে সমান হয়, এইটো লিখি দিছে আৰু তাক লিখি বুজি নাপায় বুলি। 4 ভাগ কৰি এভাগ খুৱাব লাগিব, ৰাতিপুৱা এভাগ, ৰাতি 2 চামুচকৈ খুৱাব লাগিব। তাতে হেৰি আছে, ৰাতিপুৱা ভাটিবেলা। আৰু এইটো যেতিয়া তেতিয়া গা ধুৱালেই হ'ল মানুহৰ নিচিনা। পিতিহঁতৰ লগত খেলি আছিলোঁ খেল, এনেকুৱা এটা কিক মাৰি দিলোঁ গাইজ, বল আহি পেলাই পৰিলে হাত। তো তাকে বিচাৰিব আহিছোঁ। সেইটো চাওক, হা প্লাষ্টিকৰ বল নিদিওঁ তোক এইটো। পিটি চাইকেলৰ খা হিট কৰিছ, চেণ্ডেলে ওলাই পৰিলটো। এবাৰ কান্দিব নালাগে। এবাৰ কান্দিব। খেল খেল খেল, তোক কন্দুৱাই পেলাই মই ব্লগত ভিউজ কেইটামান পাম। কান্দিবি হে, কান্দচোন কান্দ, নহ'লে মই তোক ৰিয়েলিটিত কন্দুৱাম এতিয়া। তই কান্দ, আকৌ কান্দ। আমি সঁচা ফুটবল খেলোৱা, খেলিবি গ'ল দিয়া দি। ক'ত বল পিটি আহি পিনে মাৰি দিলে, আৰু এতিয়া সি আনিব লাগিব। এইপিনে কিন্তু যোৱাৰ ৰাস্তা নাই।
খেল অথ ইমান ইপিন পাৰ হৈ যায় পেলাই আকৌ আনিবগৈ লাগে দিগদাৰ হয় 1 গ'ল 2 গ'ল 3 গ'ল 3 গ'ল নহয় এনেও মই জিকিলো এতিয়া দৰ হৈ আছে খেল আৰু 1 গ'ল দিলে মই জিকি যাম আৰু দুবাৰ আছে দৰ হৈ যাব নহ'লে ৰোনাল্ডো উই বলটো ক'ত আছে এতিয়া ক কোনে আনিব ক কিয় আনিব ক ব্লগটো বহুত টাইমৰ মই অন কৰিলোঁ আৰু মই এতিয়া গৰু চৰাব আহিলোঁ ৰেল লাইনৰ কিনাৰত আছোঁ তাৰ ইপিনৰ পথাৰখনত গৰুবিলাকে খাই আছে আৰু এতিয়া দিছে বৰষুণ কিনকিনাই পৰি আছে এতিয়া মোৰ প্ৰব্লেম হৈছে মানে তিতিয়ে থাকিব লাগিব কিবা এটা ব্যৱস্থা কৰিব লাগিব নিতিতিবলৈ লাইনৰ কিনাৰত দূৰ দূৰণিলৈ একো গছো নাই তেনেকৈ তলত থাকিবলৈ আৰু এনেকুৱা বস্তু নাই য'ৰ তলত বৰষুণ নপৰে তো মই তাকে বিচাৰি আছোঁ ধুনীয়াৰ পৰা পোৱা নাই এই লাইনৰ পষ্টডালত বস্তু এটা চাওক এইডাল কি কানেকশ্যন দিছে ইয়াত মানে মই বুজা নাই এবাৰ জেমিনি কৰি সুধি চাওঁ কিয় দিছে জেমিনিক সুধিলোঁ এইডাল হ'ল এডাল আৰ্থিং আৰু ইয়াত দিয়াৰ কাৰণ হ'ল এই বিজুলী খুঁটাটোত যদি কিবা ফল্ট আহে কিবা প্ৰব্লেম হয় এই আৰ্থিঙৰ জৰিয়তে বিজুলীটো মাটিত যাবগৈ আৰু ওচৰত থকা মানুহবিলাকৰ একো ক্ষতি নকৰে সেইকাৰণে দিছে আৰ্থিং দিছে বুজি লওক কেনেকৈ উচপ খাই উঠিছে চা গৰু এটা লগত পালোঁ এক মৰম কৰি আছোঁ পলোৱা নাই ভয় খোৱা নাই মোলৈ এতিয়া হৈছে 7:03 আৰু মই অলপ ষ্টাইলত ওলাইছোঁ আপোনালোকে দেখিব পাইছে এতিয়া কাষতে এখন বিয়া আছে তাতে যাওঁ তুলনি বিয়া হয় যাব লগা হৈছে গাঁৱৰ আৰু পিটি ওলাই আছে পিটি পূৰা ক'লা ড্ৰেছ পিন্ধি মুখখন দেখাই দেও কি খেলি আছ চুমকি ওলাই আছে তাই দুবাৰ যাব আৰু এবাৰ খাবি দে মই ওলালোঁ তুলনি বিয়া হ'লেও খাব লগা হৈছেগৈ আৰু কাৰণ ওচৰতে মাতিছে নাযাওঁ নেকি ৰখি আছোঁ খেলি আছোঁ যে ই গ'লনে নাই আহিলেগৈ কি দিছে খাবলৈ তই বেছিকৈ কি খাই ভাল পালি গোলাটো ময়ো ভাল পাওঁ খাদ্যৰ ভিতৰত গোলাটো বেছি ভাল লাগে তো আমি ওলালোঁ এই ব্লগ বনাই আছোঁ ফটো আমি নকৰিবি পান খাবলৈ বহি আছো এইটো হ'ল কইনা দাদাক আমি বিয়াৰ পৰা ফাইনেলি ওলাই দিছোঁ চুমকি বৌ পিটি বৌ হা খাবি খা মই এনেই ল'লোঁ তই তোৰ বিয়া পৰা খাবি পিটিক দিছোঁ গাইজ ব্লগটো ইমানতে এণ্ড কৰিছোঁ আৰু গাইজ ব্লগটো ইমানতে এণ্ড কৰিছোঁ আৰু মানে মই ইমান এটা বিয়াৰ বেছি ক্লিপ উঠাব নোৱাৰিলোঁ বহুত মানুহ আছিল অ'কে বাই